আৰু গুড মৰ্নিং আৰু আজি আছে আমাৰ সানডে ৰাইড আৰু সানডে ৰাইড মানে কোনো আমাৰ ডেষ্টিনেশ্যন ফিক্স হোৱা নাই এতিয়ালৈকে জাষ্ট আমি যেতিয়া যোৰহাট ওলাই যাম প্ৰথম যোৰহাট ওলাই গৈ আমাৰ বাকী দাদাসকল আছে তেওঁলোকক লগ কৰি বাকী সানডে ৰাইডটো কণ্টিনিউ কৰোঁ ক'লৈ যাওঁ কি কথা আপোনালোকে অলপ পিছতে গম পাবই আৰু এতিয়া বঢ়িয়াকৈ গিয়াৰ আপ হৈ লওঁ কাৰণ ৰাইড বুলি ক'লে সদায় গিয়াৰ চিয়াৰ পিন্ধি গ'লে ভাল লাগে কাৰণ চেফটিটো মেইন ন চ' প্ৰথম এতিয়া গিয়াৰ আপ হৈ লওঁ গাইজ বিয়াৰ বাইকাৰ চেমি আৰু আমিৰ মাজিদ অসম আহি আছে মানে বৰ্তমান তেওঁলোক কাজিৰঙাত আছে আৰু তেওঁলোকৰ লগত আছে আমাৰ কুকুদা আৰু কংকনদা সো আমাৰ আজি আছে সানডে ৰাইড আৰু সানডে ৰাইডটো যদি হৈ যায় বঢ়িয়াকৈ তো তেওঁলোককো লগ কৰিম একবাৰ আপোনালোকক দেখাম কেনেকুৱা কি নহয় আৰু তেওঁলোকে একদম চালিয়া বাইক লৈছে সেইখিনিও আপোনালোকক দেখাম আৰু এতিয়া ডাইৰেক্ট মটৰব্লগত লগ পাই আছোঁ নেক্সট তো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাব শেষলৈকে চ' ডাইৰেক্ট মটৰব্লগত লগ পাই আছোঁ ভেৰি গুড মৰ্নিং গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল আৰু মই অংকুৰ আৰু মোৰ ইউটিউব চেনেল অংকুৰ বালৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজি যিহেতু সানডে চ' সানডে বাবে সানডে ৰাইড কৰিব ওলাই আহিছোঁ সানডে ডেইলি ৰাইড মানে সানডে সদায় ৰাইড আহি থাকিব চ' আজি সানডে কাৰণে ৰাইড কৰিব ওলাই গৈছোঁ আৰু আমাৰ আগত দাদা দুজনমান ৰৈ আছে আমাৰ খনিকৰ দা আছে খনিকৰ 9.5 যা চেনেলৰ নাম আৰু আছে আমাৰ ডিডি ভাই আছে আগত আৰু আমাৰ মাইনাদাও মে বি আছে নেকি ঠিক নাই কাৰণ মানুহজন অকণমান লেট হয় ন তেওঁ আহি পাইছে নাই আশা কম আছে আহি পাবহি বুলি আৰু আমাৰ অভিলাষ দা পাছত আহি আছে চ' গোটেইকেইজন আমি বঢ়িয়াকৈ লগ হওঁ আমাৰ কোৰ্ট ফিল্ডৰ আগত ৰখি আছে আমাৰ খনিকৰ দা এইফালে ডিডি ভাই পূৰা বিজি ফোনত একদম বহুত দেৰি মই দাদাক লগ পালোঁ দেৱদাক লগ পালোঁ তেওঁ আপোনাৰ ৰাইট চাইড গৈ থাকে মানে এতিয়া ৰিচেণ্টলি তেওঁ লাডাখ গৈ আহিছে তাৰপিছত আপোনাৰ নেপাল হওক এইফালে ভূটান হওক মানে তেওঁ য'ত ত'ত ৰাইড গৈ থাকে নিজৰ ৱাইফৰ লগত স্বভাৱক নিজৰ ৱাইফৰ লগত ৰাইড কৰাটো বহুত এটা ডাঙৰ কথা আৰু এখন তেওঁৰ নিজৰ BMW GS 310 যিখন আপোনাৰ গুৱাহাটীৰ পৰা কিনিছে তেওঁ চ' আৰু এইখনৰ প্ৰাইচ হৈছে আপোনাৰ 5,10,000 টকা আৰু আপোনালোকেও যদি পাৰে কিনিব পাৰে তেওঁ আৰামত কিনি ফুৰিছে আৰু তেওঁৰ ঘৰ হৈছে চিনামৰাত মানে আমাৰ ঘৰৰ ৰৈ আছোঁ বৰ্তমান এতিয়ালৈকে যোৱা হোৱা নাই আমাৰ ৰণী ভাইটিক লগ পালোঁ তোমাৰ চেনেলটো কৈছে ৰণী ব্লগছ ন চ' আমাৰ ৰণী ব্লগছ আমাৰ লগ পালোঁ আৰু মোৰ মানে আপোনাৰ ছাবস্ক্ৰাইবাৰ হয় মই আপোনাৰ ভিডিঅ' পাই থাকোঁ তেওঁৰ ভাগৰ আৰু তেওঁ আপোনালোকে চেনেলটো চাব বঢ়িয়া ভিডিঅ' বনাই আছে ইয়াৰ পৰা যাব লাগিব আমি দেৰগাঁও ছাইডে যাম মানে আমাৰ দেৰগাঁও ছাইডে যিহেতু আমিৰ মাজিদ বিয়াৰ বাইকাৰ চেমি আৰু কুকুদা আৰু আমাৰ কংকন তালুকা আহি আছে ত' তেওঁলোকক লগ কৰিব যাম আৰু এইফালে আমাৰ অভিলাষেও ভিডিঅ' বনাই আছে আৰু ইয়াৰ পৰা বেছি দেৰি নকৰোঁ কাৰণ অলৰেডি বহুত দেৰি হৈ গ'ল তাতে ৰখি মানে আমাৰ কিমান 1 ঘণ্টামান ৰখি গ'লোঁ ইয়াতে চ' এবাৰ ডাইৰেক্ট এতিয়া যাম আমাৰ কাজিৰঙা ছাইডে চ' কাজিৰঙা ছাইডে গৈ আপোনালোকৰ বাকীখিনি আপোনাৰ মটৰব্লগত বাকীখিনি দেখাই আছোঁ কি হয় কি কথা কি নহয় চ' এইখিনি চব ৰাস্তাত আপোনালোকে দেখিব 20 minutes later চ' গাইজ ফাইনেলি আমি যাব হৈ গৈছোঁ ৰেডি আৰু এতিয়া যাম ওলাই এজনকৈ ওলাইছে বঢ়িয়াকৈ গোটেইখিনি লেটছ গ' বাই অথনিৰ পৰা ৰখি ফাইনেলি ওলাইছোঁ এতিয়া যাবলৈ আৰু এতিয়া গৈ আছোঁ আমি আপোনাৰ কাজিৰঙা ছাইডে ক'ত যাওঁ একজেক্ট আপোনালোকে গম পাব অলপ পিছত আৰু এতিয়া কাজিৰঙা ছাইডে গৈ আছোঁ আমাৰ পিছত বাকীখিনি আহি আছে আমাৰ ডিডি ভাই আগত গুচি গ'ল মানে আমি গোটেইখিনি গ্ৰুপ ৰাইড কৰিছোঁ ন চ' গ্ৰুপত গ'লে ভাল লাগে কিন্তু আমাৰ মাইনাদা মানে নতুনকৈ অলপ জ'চটো আহিছে নতুনকৈ অকণমান দবাই চলাবলৈ চব পূৰা ফালি গৈছে নুশুনে কথা ক'লে চ' নতুনকৈ আহি গৈছে অলপ ফালি চলাবলৈ চব পূৰা আগত ফালি গুচি যায় আকৌ আগত গৈ ৰখাবগৈ লাগে আকৌ ৰখি দিলোঁ গোটেইকেইজন অলপমান টাইম মানে আমাৰ দৰ্পণ আৰু আমাৰ ষ্ট্ৰীট ৰেচাৰ প্ৰণৱ আহি পোৱাহি নাই আৰু এজন আছে তেওঁ সমীৰণ দা চ' তেওঁ তিনিজন আহি পোৱাহি নাই চ' সেইকাৰণে অকণমানেই ৰখি দিলোঁ চ' ইয়াৰ পৰা বেছি দেৰি নকৰোঁ এতিয়া ডাইৰেক্ট যাম কাকডোঙাৰ ফালে লেটছ গ' এতিয়া আহি চুকাফা ক্ষেত্ৰ চব পাই গ'লোহি মানে এইখন আগত আছে চুকাফা ক্ষেত্ৰ আপোনালোকে হয়তো অলপ দেখিছে কেমেৰাত আৰু আমাৰ আগত বাকীকেইজন গুচি গ'ল পূৰা ফালি একদম ধাই গৈছে ভাই খালী হাইৱে পাই মানে পূৰা ল'ৰাকেইটা ৰখাই নাই একদম এটা ভাল লাগি আছে গোটেইখিনি গ্ৰুপত ধুনীয়াকৈ ৰাইড কৰি আছোঁ আৰু পাছত আমাৰ তিনিজন থাকি আহিলে তেওঁলোকে এজনৰ কাৰণে ৰখি দিলে আমাৰ আগত গৈ আছে সকলোখিনি মানে গ্ৰুপত ৰাইড কৰিলে গ্ৰুপ ৰাইড বুলি ক'লে সদায় গ্ৰুপত যাব লাগে এটা লাইন মেইনটেইন কৰি তেতিয়া ভাল লাগে ফিল এটা আহে মানে ফিলটো মেইন ন আৰু কিন্তু বতৰটো একদম টেঙা কৰি দিছে কাৰণ বতৰটো চাওক না একদম ডাৱৰীয়া এই ডিডি ভাই বেছি জোচ মাজে মানুহটো অভাৰ জোচ হৈ যায়
মাজে মাজে এনেকৈ লগৰ সকলোৰে লগত এনেকৈ ৰাইড চাইডে ওলাই আহিব লাগে ৰাইড বুলি নহয় অলপ টাইম স্পেণ্ড কৰিবলৈ লগৰখিনিৰ লগত তেতিয়া মানে কি হয় আপোনাৰ মন চনবিলাক ভাল লাগি থাকে চ' এনেকৈ অলপ মাজে মাজে পাৰিলে আপোনালোকেও ট্ৰাই কৰিব ক'ৰবাত ফুৰিবলৈ যাব লাগে চ' এনেকুৱাই আৰু আমি এতিয়া আমি মানে ছানডে ৰাইড কৰোঁ ন চ' ছানডে ৰাইড মন চন ভাল লাগি যায় ছানডে ৰাইড অকণমান দুই এটাই কথা পতা হয় সকলোৰে এইখিনিৰ লগত 5 minutes later. যেতিয়া আহি পাই গ'লো আমি কাকডোঙাৰ ওচৰত আৰু ইয়াতে অলপমান ৰ'লোঁ মানে আমাৰ দৰ্পণত আহি আছিলে পিছৰ পৰা ত' তেওঁলোক সিহঁতৰ কাৰণে ৰৈ দিলোঁ অলপ এইফালে তাত ভিউটো চাওক না কি চালিয়া লাগিছে ভিউটো এইফালে পূৰা একদম বতৰো মজা হৈ আছে সুন্দৰ এটা ভিউ আৰু এতিয়া আমি হাইৱেতে আছোঁ আৰু ইয়াৰ পৰা লাহেকৈ ওলাই দিম একদম চিল কৰি গৈ থাকিম বিন্দাছকৈ খাই বৈ কাৰণ ঘৰৰ পৰা ভাত খাই আহিছিলোঁ বাৰু কিন্তু আমাৰ ৰঞ্জিতে একো খাই অহা নাই মানে বহুকেইজনে একো খাই অহা নাই চ' বঢ়িয়াকৈ খাই মেলি গৈ থাকিম চিল কৰি যাওঁ ইয়াৰ পৰা মটৰটোৰ লগত নেক্সট সকলোখিনি দেখাই আছোঁ বৰষুণটো আহি গ'ল আপোনালোকে হয়তো দেখিছে গাড়ী চাড়ী তিতি গৈছে পূৰা উপায় নাই বৰষুণত তিতি অলপমান চলাবলগীয়া হৈছে আৰু আপোনালোকৰ কাৰণে বঢ়িয়া কণ্টেণ্ট এটা দিবলৈ ট্ৰাই কৰি আছোঁ আৰু মানে ইয়াতে দুই এখন থাম্বনেইল ফটো মাৰিলোঁ কিন্তু থাম্বনেইল ফটোখন ইমান খাছ নাহিলে উপায় নাই আৰু বৰষুণৰ কাৰণে চব প্ৰমোটৰখন আগতে ক'ৰবাত মাৰিব লাগিব ভালকৈ ফটো চটো বঢ়িয়াকৈ বৰষুণটো কিয় দিব লাগে বে আজি ইমান এটা ধুনীয়া বতৰ কৰি আছিলে ভাবিছিলোঁ বঢ়িয়াকৈ ৰাইডটো আৰম্ভ কৰিম কিন্তু এই বৰষুণটো একদম টেঙা আৰু ইয়াতে অকণমান ৰখিলোঁ কাৰণ বৰষুণটো দি আছে আৰু এইডোখৰ বালিজান আপোনাৰ চ' কোনডোখৰ হয়তো আপোনালোকে গম পাইছে অলপমান সেইডোখৰ বালিজান দেৰগাঁও যোনডোখৰ দেৰগাঁও পৰে চ' এতিয়া আমি আগত গৈ সুধি চাওঁ কিবা এটা খাই ল'ব লাগিব কাৰণ আমাৰ চবৰে অলপ ভোক লাগিছে চ' প্ৰথম কিবা সুধি আহোঁ কিবা এটা খাবলৈ এইখনৰ আপোনাৰ ভাৰত ধাবাত আৰু এইফালে গোটেই এতিয়াও বৰষুণ এৰাই নাই কাৰণ বৰষুণ দি আছে আমি ফচি গ'লোঁ ইয়াত দেৰগাঁৱত আহি পিনি আৰু এতিয়া আমাৰ ৰুটি আৰু আপোনাৰ ডাল তৰকা আহি গ'ল ত' ইয়াত খাম আমাৰ দেখাই ৰুটি আৰু ডাল তৰকা অভিলাষ এইফালে আমাৰ দিদি ভাই সকলোখিনি আছোঁ অকণমান খাই লওঁ কাৰণ বৰষুণটো দি দিলে ন ইয়াতে আপোনাৰ ৰখি পিনি এতিয়া খাব লাগিব উপায় নাই আৰু কি কৰিব ব্লগাৰ লাইফ এনেকুৱাই 1 eternity later. ৱেটো বোকাখাট মানে ইয়াতে যিহেতু বৰষুণটো এৰিছে অলপমান চ' আগলৈ গৈ থাকোঁ বোকাখাটৰ ছাইডে আমাৰ যিকেইজন আহি আছে আজি তেওঁলোকক লগ কৰিব আৰু এতিয়া বৰ্তমান মই চলাই আছোঁ দৰ্পণৰ বাইক কাৰণ মই আগতে এনেকুৱা বাইক চলাই চোৱা নাই মানে অফ ৰ'ডিং বাইক এনেকুৱা চলোৱা নাই চলাই আছোঁ আমি এখন দৰ্পণৰ বাইক যোনখন আপোনাৰ 200 মানে আপোনাৰ এক্সপালছ 200 4V একদম নতুন মডেলখন চলাই ভাল লাগিছে চালিয়া চব বাইক চলাই চাব লাগে ভাই তেতিয়াহে আৰু মানে গাড়ীখন মই আগতে চলাই চোৱা নাই সেইকাৰণে ভাবিলোঁ চলাই চাওঁ কেনেকুৱা লাগে আৰু গাইজ এতিয়া আহি আমাৰ দেৰগাঁৱৰ যোনখন নতুনকৈ টোল প্লাজা হ'ব ইয়াতে কাম চলি আছে এতিয়ালৈকে হোৱা নাই ত' ইয়াতে অকণমান দেৰি ৰখিলোঁ টোল গেটখনৰ ওচৰতে আৰু ইয়াতে আমাৰ বঢ়িয়াকৈ বাইকখিনি লাইন আপ কৰিলোঁ চবৰে ত' এইফালে চাই লওক বঢ়িয়াকৈ গোটেইখিনি লাইন আপ হৈ আছে একদম তালৈকে আৰু মানে খেলটো কি হ'ল অকণমান আন্ধাৰ আহিব পাৰে কাৰণ বতৰটোৱে দেখিছে কেনেকুৱা ডাৱৰীয়া গোটেই বতৰ অৱস্থা বেয়া কি হ'ল ইমান হাঁহি আছে আন্ধাৰ নাহিলেও আপুনি চাব কিন্তু দেই আন্ধাৰ আহিলেও ইয়াতে অকণমান দেৰি ৰখি দিওঁ ৰখি পিনি যিহেতু আমাৰ বাকীকেইজন আহি আছে কংকন দা কুকুদা আৰু আমাৰ আমিৰ মছজিদ আৰু বিয়েৰ বাইকাৰ চেমি আহি আছে ত' তেওঁলোকক লগ কৰি যাওঁ আৰু আমাৰ মেইন আজি মানে কামটো আছিলে আমাৰ ছানডে ৰাইড কিন্তু ছানডে ৰাইডটো অলপ আজি এক্সটেণ্ড হৈ পিনি অলপ দীঘলীয়া হৈ গ'ল দীঘলীয়া হৈ আমি নৰ্মেলি ছানডে ৰাইড আমাৰ যোৰহাট ডিষ্ট্ৰিক্টৰ ভিতৰতে থাকে কিন্তু এইটো অকণমান দীঘলীয়া হৈ পিনি আপোনাৰ দেৰগাঁও পালেহি আৰু এক্সটেণ্ড হৈ পিনি ত' ইয়াতে ৰখিলোঁ কোনডোখৰত আপোনালোকে ৰখিছোঁ একজেক্ট গম পাইছে ত' এইখন যোনখন টোল প্লাজাখন নতুনকৈ বনিব ত' ইয়াতে আৰু এইফালে আমাৰ গোটেইখিনি বাইকখিনি লাইন আপ হৈ আছে বঢ়িয়াকৈ চ' ইয়াতে ৰখোঁ অলপ টাইম 1 hour later. পাই গ'লি আমিৰ মছজিদ দা পিছফালে আছে আৰু এইখন D9 আৰু যিহেতু বৰষুণ দিলে বাকীকেইজন আহি পাই গ'লি Thank you. মেছেজ দিছিলে অথনিৰ পৰা ৰখি পাই গ'লে মজা বৰষুণটো অলপ প্ৰব্লেম কৰিলে ক'ত ৰখিলে এতিয়া ইমান দেৰি ইয়াৰ পৰা ৰখাৰ পিছত আমাৰ ৰখাৰ কামটো ৱৰ্থ ইট হ'ল আমাৰ সকলোখিনিকে লগ পাই গ'লোঁ ত' এইখন হৈছে আমাৰ কুকুদা ভাগৰ বাইক আৰু এইফালে আছে আমাৰ টকিঅ'টো আপোনালোকে চিনি পাইছে ত' এইখন আছে টকিঅ' আমাৰ ইয়াত ফটোশ্বুট চলি আছে আপোনালোকৰ লগত আৰু এইফালে আছে এইফালে আমাৰ সকলোখিনি আছে এইফালে আছে আমাৰ কংকন দা এইফালে কংকন দাৰ ফটো মাৰি আছে আৰু আমাৰ এইফালেও আছে এইজন আমাৰ ৰিচেণ্টলি 1K হৈ গৈছে পূৰা ধামাকা চেলিব্ৰেশ্যন হোটেলত ধামাকা চেলিব্ৰেশ্যন চব কংগ্ৰেচুলেশ্যন 1K মোৰো হ'ব আৰু অলপ লাগি আছে কষ্ট কৰি কংকন দা শনিবাৰ ৰখি আৰু মোৰতো অংকুৰ বৰা চেনেল আমি এনেকৈ বনাই আছোঁ সৰু ইউটিউবাৰ অংকুৰ বৰা আপোনাৰ ফেচবুকত পাই থাকোঁ আপোনালোকৰ তেওঁলোকৰ লগত অলপমান আগলৈ ৰাইড কৰি দিওঁ একেলগে চালিয়াকৈ আৰু এয়া আমাৰ হৈছে চিনি পায় আপোনাৰ টকিঅ' দেখিছে টকিঅ'খন আৰু আপোনালোকে চিনি পায় এইফালে আমাৰ কংকন দা বঢ়িয়া এইফালে আগত গুচি গ'ল আমাৰ আমিৰ মছজিদ দা আগত গুচি গ'ল তেওঁ নৰখিলে অকণমান
এইফালে ZX10R চাওক না কি হিউজ বাইক ব'লক লেটছ গ' চ' তেওঁলোকৰ লগত অলপ ৰাইড কৰি দিওঁ লগতে তেওঁলোকৰ লগততো অকণমান দিগদাৰ হৈ যাব কাৰণ তেওঁলোক ফাটাফাটি গুচি যাব আমিও চাওঁ কিমান দূৰ যাব পাৰোঁ একেলগে মজা মজা চ' এইফালে চাওক এক্সজডাল চাওক আৰু টায়াৰটো চাওক টায়াৰ চাইজটো চাওক বাবা আমাৰখনৰ দুটা ন আৰু বোলে এক্সজডাল চাওক এইডাল ভাই যিটো চাউণ্ড আল্টিমেট চাউণ্ড আৰু এইডাল হৈছে এৰ' চ' এৰ'টো গম পাই আৰু কেনেকুৱা চাউণ্ড হয় এৰ' ZX10R চাউণ্ডটো শুনক না ভাই ফাৰ্ষ্ট ছুপাৰ বাইকৰ লগত আজি ৰাইড কৰিছোঁ বঢ়িয়া লাগি আছে মই কোনে নাই চব এখন আপোনাৰ G900 এখন ZX10R দুইখন তাগৰা বাইক আল্টিমেট চকা চাওক টায়াৰ চাইজ চাওক DL11 জেং এইখন চাওক এইখন হৈছে G900 মোৰ এখন ড্ৰিম বাইক বুলি ক'ব লাগিব G900 আৰু এইখন ZX10R দুইখনেই ড্ৰিম বাইক কিন্তু G900 এখন যিহেতু নেকেড ন মই নেকেড বাইক বেছি ভাল পাওঁ ফেয়াৰিং বাইকতকৈ চ' G900 বেষ্ট এইখন হৈছে G900 পূৰা ফুল্লি মডিফাইড চ' ইয়াত এতিয়া ৰখে নে কি ৰখিবলৈতো কৈ আছোঁ আমি ঐ অট'ৰেপ গুৱাহাটীত মডিফাই কৰিছে অলপমান আৰু কিছুমান ৰেপ কৰি আছে অট'ৰেপ গুৱাহাটীত আছে এইখন চাওক না কি মোৰ ড্ৰিম বাইক হয় খালি বহুত লেতেৰা হৈছে এইটো বেলেগ কথা মাহ শুনক এইখন টকিঅ' বঢ়িয়া আৰু যেতিয়া আহি পাই গ'লো আমি চায়েন্স কলেজত আৰু ইয়াতে ৰখিছোঁ আমাৰ পিছফালে আছে টকিঅ' এইফালে আছে আমাৰ কুকুৰা বাইক আৰু আমাৰ আমিৰ মাজত পিছত থাকি আহিলে আৰু আমাৰ কংকন দা আমিৰ মাজত পিছত থাকি আহিলে इसका मतलब 1 + 1 2 हो गया हाँ एक 2 हो गया मैना तुम्हें जो मैना मतलब ये क्या है हम लोग लड़की लड़की फायर वाले पीछे बोलिए চংগনা বাই বাই আকৌ লগ পাম কেতিয়াবা ঠিক আছে বঢ়িয়া হেপী জাৰ্ণি আমাৰ টাকিয়া দা বাই বাই টাকিয়া দা আকৌ লগ পাম কেতিয়াবা বঢ়িয়া পাপুদা বাই বাই আকৌ লগ পাম চেফ জাৰ্ণি বাই বাই বঢ়িয়া আমিও যাব লাগিব বাই সকলোকে বাই চব ফালি গৈছে ভাই ডমিনাৰ 400 আকৌ এটা নতুন চালিয়া ধামাকা ভিডিঅ'ত লগ পাব নতুনকৈ আজি ভিডিঅ'ত এনেকুৱাই যদি ভিডিঅ' চাই ভাল পালে লাইক এটা কৰি দিব আৰু যদি চেনেলটো নতুন আহিছে তেতিয়া ছাবস্ক্ৰাইব কৰি দিব কাৰণ এনেকৈ ছাবস্ক্ৰাইব কৰিবলৈ বেছি নালাগে আৰু আপোনালোকে চালিয়াকৈ কমেণ্ট এটা কৰি জনাই দিব কেনেকুৱা লাগিলে চ' বাই ধন্যবাদ জয় আই অসম।